প্ৰথমে জনাব বিচাৰিছোঁ আজি অতিথি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিও অতিথি নাম কোৱা আপোনালোকৰ প্ৰয়োজন নাই, তথাপিও মই কৈ দিব বিচাৰিছোঁ আজি মই উপস্থিত আছোঁ দীপক ককাইদেউৰ ওচৰত। গতিকে বলক আপোনালোক কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে মই পবিত্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ। যিহেতু মই আপোনাক কৈছিলোঁ আজি মই এজন অতিথি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু যিজন অতিথি বিশেষকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, তথাপিতো মই কৈ দিছোঁ আজি মই আহিছোঁ দীপক ককাইদেউৰ ওচৰলৈ আৰু শেষত আছে দীপক ককাইদেউ। পুনৰে আপোনাক স্বাগতম জনাইছোঁ মই অনুষ্ঠানৰ মাজলৈ হয় আৰু আপোনাৰ পৰিস্থিতি খুব চমু কৰিলোঁ সকলো জানেই, তথাপি আপোনাৰ বিশেষ মই দীপক গগৈ এইবাৰ মিষ্টাৰ ইউনিভাৰ্ছ ইণ্টাৰনেশ্যনেল জাৰ্মানীৰ সম্পাদনা অনুষ্ঠিত হোৱা বডি বিল্ডিং কম্পিটিশ্যনত মই চিলভাৰ মেডেল অৰ্জন কৰিছোঁ। সেয়া আপোনালোকৰ আশীৰ্বাদ বুলি ভাবিছোঁ। আৰু ককাইদেউ যিহেতু আপোনাক ক'লেই কিতাপটো অৰ্জন কৰিলে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ নাম উজ্জ্বল কৰাৰ বাবে, লগতে ভাৰতৰ নাম উজ্জ্বল কৰিলে। আৰু মই এইখিনিতে কৰিব বিচাৰিছোঁ, বহুতে জানিব বিচাৰিব যিহেতু ককাইদেউৰ নামটোহে চিনি পায় বিশেষকৈ ক'ত ঘৰত ককাইদেউ নামে তাৰ প্ৰতি হিচাপত মই কৰিব বিচাৰিছোঁ ককাইদেউৰ ঘৰ ক'ত কৰিব। হয় হয়, মোৰ ঘৰ ডিমৌ NCC ৰোড, ডিমৌ আৰু শিৱসাগৰ জিলা পুলিচ ষ্টেচন। পৰিয়ালত কোন কোন আছে? পৰিয়ালত মা দেউতা মই আৰু ভণ্টি আৰু ল'ৰা এটা আছে। আপোনাৰ মোৰ ৱাইফ আছে। পিতৃ মাতৃৰ নাম? দেউতাৰ নাম কুলেশ্বৰ গগৈ, মাৰ নাম সাবিত্ৰী গগৈ। আৰু এনেই বহুতৰে এনেকৈ থকা দেখা যায় যিহেতু বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি থাকে বা তাৰ মাজত আপুনিও তাৰে মাজত কিছুমান ধনী বুলি থাকে, এই নীতিবোৰ জানিব বহুতে চেষ্টা কৰে মোক ডিমৌৰ জনচেনা বুলি কয়, সেইটো মই জানো আৰু। ডিমৌৰ জনচিনা আপোনালোকে গম পাইছে, আমাৰ স্থানীয় হয়। ডিমৌৰ জনচিনা বুলি তেখেতক চিনি পায় সকলোৱে। আৰু তেখেতৰ জন্মদিন মোৰ 10/11/74। ককাইদেউৰ জন্মদিন 10/12/74 তেখেত জন্ম হৈছিলে। শৰীৰচৰ্চাৰ পৰা কেতিয়াৰ পৰা আৰম্ভ কৰিলে, প্ৰথম কেতিয়া আহিছিলে আপুনি শৰীৰচৰ্চা? সৰুৰ পৰাই কৰা হৈছিলে, মেট্ৰিক পাছ কৰাৰ পৰাই এনেই আৰু যিবিলাক এতিয়া মানে যিখিনি জনা নহয় সেইবিলাক কিতাপ চাই কিন্তু 2008 মই ছাৰক লগ পাইছোঁ, মোৰ গুৰু লগ পাইছোঁ মহাৰাষ্ট্ৰৰ স্থানীয় সুজয় ঘাট তেখেতক মই গুৱাহাটীত লগ পাইছোঁ। তেখেতে শৰাইঘাট খেলিবলৈ আহিছে, তাত চেম্পিয়ন হৈছিলে। লগ কৰিবলৈ যাওঁতে মই তেখেতক গুৰু হিচাপে মানিছোঁ। আৰু এতিয়া 2008 পৰা 11 বছৰত মই এই সফলতা লাভ কৰিছোঁ। আৰু ইয়াৰ অন্তৰত আজি ভিডিঅ'টোৰ জৰিয়তে আপুনি ধন্যবাদ দিব লাগিব মোৰ ঘৰখনক, মোৰ ছাৰক, ভগৱানটো আছে, ভগৱানক বহুত ধন্যবাদ। হয় হয়, ডিমৌবাসীৰ আশীৰ্বাদ, অসমবাসীৰ আশীৰ্বাদ, সমগ্ৰ ভাৰতবাসীৰ আশীৰ্বাদ। আৰু এই বডি বিল্ডাৰ এই বডি বিল্ডাৰ বুলি কিমান দিনৰ কষ্ট কৰা আচলতে কিমান দিন বুলি ক'ব নোৱাৰি। আজিকালি মানে আধুনিকতাৰ যুগ, বহুত আপগ্ৰেড হৈছে। আচলতে আজিকালি হাৰ্ড ৱৰ্ক নকয়, আজিকালি স্মাৰ্ট ৱৰ্ক বুলি কয়। যিমান স্মাৰ্টলি ৱৰ্কআউটটো কৰিব পৰা যাব, ডায়েটবিলাক ল'ব পৰা যাব, মেইনটেইন কৰিব পৰা যাব, ইমান সোনকালে ৰিজাল্ট হয়। আচলতে এতিয়া মোৰ 11 yearsত মিষ্টাৰ ইউনিভাৰ্ছলৈকে আহিছে। গতিকে 11 years এটা কমটি যাত্ৰা নহয় আচলতে, কিমানটো আচলতে লং জাৰ্ণি কৰিব পাৰিব লাগিব। আৰু গতিকে ডাইৰেক্ট নোপোৱাই ভাল। আচলতে খালি এটাই কথা মোৰ ছাৰেও কয় যে ডু কণ্টিনিউ, তুমি কণ্টিনিউ কৰি থাকা, সুযোগ আহিব তুমি সুযোগ পাবা। কিন্তু মই কণ্টিনিউ কৰি আছিলোঁ। এই 11 বছৰে মই অনুশীলন বাদ দিয়া নাছিলোঁ, অব্যাহত ৰাখিছোঁ। তাৰ মাজতে মই দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়াও পাইছোঁ। একেবাৰে মই গ্ৰাছ লেভেলৰ পাইছোঁ আচলতে। মিষ্টাৰ শিৱসাগৰ, মিষ্টাৰ অসম, মিষ্টাৰ নৰ্থ ইষ্ট, মিষ্টাৰ ইষ্ট ইণ্ডিয়া, মিষ্টাৰ ইণ্ডিয়া, মিষ্টাৰ ইণ্ডিয়া 2 times, মিষ্টাৰ এছিয়া 2 times, আৰু এতিয়া মই মিষ্টাৰ ইউনিভাৰ্ছত এয়া ফাৰ্ষ্ট টাইম হাচিল কৰিছোঁ। এটা মানে দীঘলীয়া যাত্ৰা গ্ৰাছ লেভেলৰ পৰা বৰ্তমানলৈ। হয় হয়, 11 বছৰ কম নহয়। আৰু এই বৰ্তমান এই পৰ্যায়লৈকে আপোনাৰ চাগে জীৱনৰ বহুত ঘাট প্ৰতিঘাত অতিক্ৰম কৰিবলগীয়া আছে। নিশ্চয় নিশ্চয়, ঘাট প্ৰতিঘাত আছে, ষ্ট্ৰাগলিং লাইফ। কিন্তু এটাই কথা আৰু পজিটিভ আছিল, সকলোবিলাক মেনেজ হৈ গৈছিল।
আৰু পজিটিভ থাকিলে আচলতে পজিটিভবিলাক ক্ৰিয়েট হয়। যিহেতু মই পজিটিভবিলাক এৰিলোঁ ইউনিভাৰ্চত, পুনৰ মোলৈ পজিটিভবিলাক আকৌ বেক মই ক্ৰিয়েট হয়। ক্ৰিয়েট হ'লে এটা সুন্দৰ জিমো পাইছিলোঁ মই। এই সুন্দৰ জিমটো নোপোৱা হ'লে কিন্তু মই কেতিয়াও মিষ্টাৰ ইউনিভাৰ্চত ৰূপান্তৰিত কৰিব নোৱাৰিলোঁ। কাৰণ ইয়াত অত্যাধুনিক সামগ্ৰী আছে, যিখিনি সামগ্ৰী ইউজ কৰিহে মই এটা ৱৰ্ল্ড লেভেল বডি মানে পাবলৈ সক্ষম হৈছোঁ। কিন্তু সাধাৰণতে এক্সাৰচাইজৰ ইমানখিনিতো হোৱাটো সম্ভৱ নহয়। কষ্টৰ প্ৰয়োজন আছে। যদি এইখিনিতে আপোনাক বাইদেউৰ নামটো জনাই দিয়ে আপোনাৰ পৰিয়াল। হয়, মোৰ পত্নীৰ নাম গায়ত্ৰী, পুত্ৰৰ নাম ৰিয়ান গগৈ। আৰু মোৰ ৱাইফে যেনেদৰে লগ দিব লাগে তাতকৈ বেছিয়ে দিছে, কাৰণ খোৱা বোৱাৰ পৰা আদি কৰি সকলোখিনি তেওঁ জানে। আৰু তেওঁ মানে খুব এক্টিভ, এলেহুৱা নহয়। মই যদি কওঁ মোক 10টা কণী ভাজি দিয়া, মই 10 মিনিট যদি আশা কৰোঁ তেওঁ 5 মিনিটতে আনি দিম, সেইটো কিন্তু মই ক'ব লাগিব। আৰু সোনকালে বিচনা এৰা তেখেতৰ অভ্যাস আছে, খুব সোনকালে বিচনা ত্যাগ কৰিব পাৰে। মই যদি মোৰ প্ৰেক্টিছ থাকে, মই তেওঁক কওঁ মই কিন্তু 5:30 পৰা ষ্টাৰ্ট কৰিম, তেতিয়া তেওঁ কিন্তু 4:45 উঠে। আৰু বহুত ছাপোৰ্ট। আৰু মোৰ মা দেউতা, মোৰ এজন এছিষ্টেণ্ট আছে, মোৰ ভাইটি হয় তেখেত, মোৰ নিজৰ ভাইটি নাই, ধ্ৰুৱ তেখেতৰ নাম। তেখেতে মোৰ যিটো চোৱা চিতা কৰে, তেখেতেও মোক বহুতখিনি ইনস্পায়াৰ কৰে। আৰু মানে তেখেতৰ ইনস্পাইৰেশ্যনটো মই উল্লেখযোগ্য বুলি ভাবিছোঁ। আপুনি আপোনাৰ এই সুস্থ সবল বডিটোৰ ক্ষেত্ৰত সেইটো দায়িত্ব এই এনেকুৱা আছে, আমাৰ অফ ছিজন থাকে, তাৰমানে আমাৰ গেইনিং থাকে। প্ৰথম আমি ডাঙৰ কৰোঁ বুলি, তাৰপিছত আমি অফ ছিজন ষ্টাৰ্ট কৰোঁ। তাত আমি কি হয়, বডিটো অকণ হাৰ্ড হয় আৰু চেপ হয়। তাৰপিছত আমি ৰিপিং কৰোঁ। ৰিপিং কৰাৰ পিছত কি হয়, বডিটো টোটেলি হাৰ্ড হৈ যায় আৰু চেপবিলাক বহুত হাৰ্ড হয়। ছাপ'জ মোৰ এপছকেইটা আছে 6 পেক্স, কিন্তু মোৰ পেক্সকেইটা ঠিকেই আছে, কিন্তু মোৰ হাৰ্ড কঠিন। তো মোৰ থাইজ আছে, থাইজত মোৰ ৰিপ আছে, কাটিং আছে, টাইট ঢিলা নহয়। গতিকে তেনেকুৱা আমাৰ পৰ্যায় থাকে, 3টা পৰ্যায় থাকে। আৰু এটা পৰ্যায় থাকে, সেইটো পষ্ট কৰিব। যেতিয়া এইখিনি গোটেইখিনি আমি কষ্ট কৰি দেহাটো এটা চেপা মৰাৰ নিচিনা হয়, এটা কষ্ট দিয়াৰ নিচিনা হয়। তো পষ্ট কৰিবলৈ গ'লে আমি দেহটোক ৰিলেক্স কৰোঁ। গতিকে আমি তেতিয়া বেলেগ খাদ্য খাওঁ। তেতিয়া আমি গেইনিঙত বেলেগ খাওঁ, আমি অফত বেলেগ খাওঁ, আমি ৰিপিঙত বেলেগ খাওঁ, আমি পষ্টত বেলেগ খাওঁ। গতিকে ভাগ কৰিব যাতে বহুতখিনি কথা আহি যাব, কিন্তু মই সম্ভৱভাৱে কৰিছোঁ। এনেই প্ৰটিন, কাৰ্বহাইড্ৰেট, মানে প্ৰটিনটোৱে মাছলটো দিব, কাৰ্বহাইড্ৰেটে এনাৰ্জি দিব, ফেটটোৱে সি মানে কি হ'ব, মাছল দিয়াৰ লগতে কি কয় ফেটটো বাৰ্ণো কৰে। তাৰপিছত থাকে ফাইবাৰে মানে কি ডাইজেষ্টটো শ্ল' কৰিব। ছাপ'জ আমি ৰাতি কাৰ্বছ নলওঁ, আমি প্ৰটিন লওঁ, মাংস ল'লোঁ। মাংস লোৱাৰ লগে অকল মাংস খাই আমি ৰাতিপুৱালৈকে হয়তো থাকিব নোৱাৰিব, ভোক লাগিব পাৰে। গতিকে আমি ডাইজেষ্টটো শ্ল' কৰিবৰ কাৰণে ফাইবাৰ কি থাকে সেইবিলাক আমি গম পাব লাগিব। তিয়ঁহ থাকিব পাৰে, বন্ধাকবি থাকিব পাৰে, গাজৰ থাকিব পাৰে, বিট থাকিব পাৰে, ব্ৰকলি, ফ্ৰেঞ্চ বিনছ, পালেং, এনেকুৱাবিলাক বস্তু। যিটো পাচলিও আমি খাব নোৱাৰোঁ। আৰু প্ৰটিনৰ ভিতৰত মাছ, মাংস, কণী, কিনিব লাগে। ৰুটিন পুৰা একদম মানে প্ৰট'কল আৰু এইটো মানে এটা মানুহ চবেই বিচাৰে এটা সুস্থ সবল বডি হ'ব। সকলোৰে বডিটো মানে ইমান সম্ভৱ নহয়, সেইটো হোৱাটো মানে কিমান দূৰ হেৰি আচ্ছা, মানে এতিয়া আমাৰ এইটো চেপৰ পৰা সেইটো চেপ পাবৰ কাৰণে আচলতে বস্তুটো এনেকুৱা হয়, ইউ হেভ অলৰেডি অল দ্য থিংছ। মানে তোমালোকৰ আমাৰ সকলোৰে বস্তুবিলাক আছে, জাষ্ট উই হেভ টু পলিচি আমি জাষ্ট টাচ কৰিব লাগে। কেনেকৈ ৱৰ্কআউট হয়, সকলো বস্তু আছে। মোৰ যি আছে, মোৰ আছে আছে, তোমাৰো আছে। মোৰ কেপি যে আছে তোমাৰ আছে, মোৰ চি আছে তোমাৰ আছে। জাষ্ট আমি তাক মেক কৰিব লাগে, বনাব লাগে। খালি বনাবলৈ যাওঁতে যিখিনি বেছিকৈ মেইনটেইন কৰিব লাগে। কিন্তু আমি এলাহ, অসমীয়া মানুহ আটাইতকৈ এলাহ। বডিটো অলৰেডি আছে, জাষ্ট আমি টাচ দি তাক বনাব লাগে। মই মিষ্টাৰ ৰিভাৰ এবাৰ পাইছোঁ, মই কৈছোঁ অলৰেডি গ্ৰাছ লেভেলহে আমাৰ 2009 পাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে অসমবাসীক মই এটা কথাই কওঁ, কষ্টটো কৰিব লাগে, কষ্ট সকলোৱে কৰিছে, কিন্তু কষ্ট কৰিব যাতে ৱেটো প্ৰপাৰ হ'ব লাগে। ৱেটো প্ৰপাৰ হ'লে বস্তুটো অট'মেটিকেলি আহিয়ে যায়। কিন্তু বহুতে ইউটিউব চাই ফ'ল' কৰে, কিন্তু মই আজি 11 বছৰে কৰি আছোঁ, মই এতিয়াও শিকিবলৈ বাকী আছে। মানুহে ইউটিউব চাই কেনেকৈ শিকিব? গতিকে মই কওঁ যে আপোনালোকে ইউটিউব ফ'ল' নকৰিব, ইণ্টাৰনেট ফ'ল' নকৰিব। ব্ৰেইনে যিটো ক'ব তেনেকুৱা আপোনালোকে ভাল গাইডৰ ওচৰত যাব, গাইডৰ ওচৰত গৈ আপোনালোকে ল'ব। মোৰ ওচৰত আহিলেও মই সহায় কৰিম। আৰু বহুত অনেক গাইড আছে, অসমত আছে, অসমৰ বাহিৰত আছে। তেনেকৈ আপোনালোকে প্ৰপাৰ গাইডত যাব, মানে কষ্টবিলাক অথলে যাব। আৰু বেছি ডিছকাশ্যন কৰিব নালাগে, বস্তুবিলাক প্ৰপাৰ গাইডৰ ওচৰত গৈ নিজে ফ'ল' কৰি যাব লাগে। আৰু ফ'ল' কৰি যোৱাৰ পিছত অট'মেটিক ৰিজাল্ট আহিবই। বহু ব্যস্ততাপূৰ্ণ
জীৱন আপোনাৰ আপুনি এতিয়াও ব্যস্ত হৈ আছে তাৰ মাজতে মোক এইখন সময় দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আজি আপোনাৰ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰি অনা আপোনাৰ এইখন সময় দিয়াৰ বাবে আৰু এইখিনিতে মোৰ চেনেলৰ বাবে আপুনি কিবা আপোনাৰ মোৰ চেনেল তোমাৰ চেনেলটোৰ হৈ মই এটা কথাই কওঁ তুমি মোক যেনেকৈ মানে ধৰা ক'লা যে মই কৈ আছোঁ ইউ আৰ নট এ চিম্পল বয় ইউ আৰ নট এ চিম্পল পাৰ্চন ইউ আৰ কামিং হিয়াৰ উইথ ফুল প্ৰিপেৰেশ্যন তুমি ষ্টেণ্ড লৈ আহিছা তুমি এছিষ্টেণ্ট লৈ আহিছা তুমি অতি সুন্দৰভাৱে নিয়াৰিকৈ কামবিলাক কৰিছা মই আচলতে ইণ্টাৰভিউ দি পিনি মোৰ বহুত ভাল লাগিছে মই উৎসাহিত হৈ গৈছোঁ গতিকে তোমাৰ চেনেলটোৱে পপুলাৰিটি লাভ কৰক ফেমাছ হওক পপুলাৰ হওক ভালদৰে আগুৱাই যাওক তুমি পপুলাৰিটি পোৱা তুমি যিটো বিচাৰিছা সেইটো কামনা কৰে কিয়নো এই চেনেলটোৰ থ্ৰুৱেদি অসমবাসীয়ে গম পাব ভাৰতবাসীয়ে গম পাব সমগ্ৰ বিশ্ব পুনৰবাৰ ককাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি বহুমূলীয়া সময় মোক দিয়াৰ বাবে মই পুনৰবাৰ জনাই দিছোঁ আজি মই দীপক ককাইদেউ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ বহু সময়টো আহিছিলে যিহেতু স্থানীয় হয় আমাৰ যিহেতু পালেঙি আৰু ডিমৌ বেছি ডিফাৰেঞ্চ নহয় যিহেতু স্থানীয় সেইটো কাৰণে সকলোৱে কৈছিলে দীপক ককাইদেউ আমাক আপোনাৰ চেনেলত আনিব লাগে সেইটোকে মই ককাইদেউক আমাৰ মাজলৈ আনিছোঁ পুনৰবাৰ অসমবাসীক জনাব বিচাৰিছোঁ ককাইদেউক আশীৰ্বাদ কৰিব আগলৈও যাতে আমালোক সুনাম কঢ়িয়াই আনিব পাৰে এইবাৰ চিলভাৰ পাইছিলে ন চিলভাৰ গ'ল্ডো আনিব পাৰে আমালৈ যিহেতু আমাক লাগেই গ'ল্ডো আনিব পাৰে তাৰ প্ৰতি আপোনাক সকলোৱে আশীৰ্বাদ কৰিব ককাইদেউ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন